নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই লব কাকতি মোৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনাক আন্তৰিক স্বাগতম জনাইছোঁ। এইখিনি 2 নম্বৰ ছেকশ্যন আৰু এই 2 নম্বৰ ছেকশ্যনত মোৰ তাৰমানে পাত অলপ আছিল। এই পাতখিনি বৰ্তমান ছিঙি আছে। সেয়ে হয় নেকি? বিৰাট ভাল পাওঁ। নাৰিকল দিবি লগত অকণমান চেনি দিবি, নিমখ দিবি। ভাল পানে খাই? বিৰাট ভাল পাওঁ মই। আমাৰ তাত কেনেকুৱা? বিৰাট ভাল পাওঁ। মাৰে বৰ ধুনীয়া বনাব জানে। কি বতৰ মুখত দিয়া পিঠা হয় নেকি? দে পিছে হেৰি অলপ চেষ্টা কৰা হ'ব। কালি আহিছে লাগে আজিতো এতিয়াতো চাহটো দিলোৱে, পিছত চেষ্টা কৰা হ'ব। আজি বাৰু শেষে হ'ব। মই পৰৱৰ্তী পৰ্যায়ত চেষ্টা কৰিম নেকি? ঠিক আছে। আজি বতৰ ঠাণ্ডা, পাতটো ছিঙি ভাল লাগি আছে নহয়নে? আৰু এতিয়া কি হ'ব জানানে? এতিয়া অলপ ঠাণ্ডা বতাহ মাৰি থকা হ'ব, কাৰণ এতিয়া ভাদ মাহ পৰিল নহয়। ভাদ মাহৰ এসপ্তাহ গ'লে এতিয়া লাহে লাহে আহিন মাহ আহি আছে, ৰ'দটো কমি আহিব। এতিয়া পেট ছিঙি ভাল লাগে হ'ব, নহয় জানো? এইটো ভাল হ'ব। এতিয়া বেছি কষ্ট নহয় আৰু বন্ধু-বান্ধৱীসকল। এয়া 2 নম্বৰ ছেকশ্যনৰ পৰিৱেশ আৰু পাতটো ছিঙি আছে। আজি বেছি সময় নালাগে, কাৰণ 2 নম্বৰ ছেকশ্যনত সিদিনা অলপ পাত ছিঙা হৈছিল। তাৰপিছত এইটো সপ্তাহত আকৌ হ'ব পিছত, কিন্তু এইটো যোৱা সপ্তাহৰ যিখিনি আছিল পাত সেইখিনি আজি ছিঙি আছে। মই ভিডিঅ'টো আপোনালোকৰ কাৰণে আগবঢ়ালোঁ। যদি বন্ধু-বান্ধৱীসকল মোৰ এই ভিডিঅ'টো ভাল লাগে আপোনালোকৰ, তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰিব। আৰু ইমান দিনে আপোনালোকে ইমান মৰম আৰু আশীৰ্বাদ কৰি আছে, তাৰ কাৰণে ভাল লাগিছে। আৰু আগন্তুক দিনতো আপোনালোকে এনেদৰে মৰম আৰু আশীৰ্বাদ কৰি থাকিব, আশীৰ্বাদ দি থাকিব, মৰম কৰি থাকিব আৰু লাইক কমেণ্ট কৰি থাকিব। মই আৰু নতুন ভিডিঅ' বনোৱাৰ কাৰণে উৎসাহ পাম। গতিকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। মই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।